সো আজি এটা কাম আছে, সেই কামটোৰ কাৰণে ওলাই ৰেডি। তো এতিয়া বৰষুণ দি আছে কাৰণে যাব পৰা নাই। হেল্ল' গাইজ, নমস্কাৰ। মই এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ওলালোঁ আৰু এইখিনিতে এটা কথা আছে, এইটো নিপিন্ধাকৈ বাহিৰত যাতে কোনো নোলায়, তাৰ কাৰণে মই এবাৰ জনাই দিছোঁ আপোনালোকক। আৰু আমাৰ এইফালেতো আহিলে হেলমেট নিপিন্ধাকেতো আপুনি আহিবই নোৱাৰে, কাৰণ পুলিচে পূৰা জোৰদাৰ অভিযান চলাই আছে হেলমেটৰ। চ' ফাইন লগাই আছে বহুত। তো সেইটো কাৰণে হেলমেট পিন্ধাটো জৰুৰী। মই লগাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ। লেটছ গ'। যিহেতু আছিলে বাইকখনৰ, সেইকাৰণে আহি পাই গ'লোঁ বাইকখন আৰু লৈ ছাৰ্ভিচিং য'ত কৰিবলৈ ছাৰ্ভিচিং কৰিবলৈ দিলোঁ। তো এতিয়া মবিলটো ডাউন দি আছে, তো বাকীখিনি ইয়াৰ পিছত কৰি আছোঁ। মবিলটো ডাউন দিয়াৰ পিছত পানী কেৱল আমাৰ ৰাস্তাটোত একদম যথেষ্ট পানী হৈছে। আৰু মই ইয়াৰ আগৰ ভিডিঅ' এটাত আপোনালোকক দেখাইছিলোঁ যে আমাৰ ৰাস্তাটোত কেনেকৈ বানপানী হয়, বৰষুণ হ'লেই পানী। এইটো আপুনি নাভাবিব যে এইটো ৰাস্তাটোত আমাৰ বেলেগ ক'ৰবাৰ মাথাউৰি ছিগি পানী আহিছে, তেনেকুৱা নহয়। কিন্তু এইটো বৰষুণৰ পানী, কাৰণ যাবলৈ কোনো ৰাস্তা নাই, ড্ৰেইন নাই। সেইটো কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আমাৰ স্থানীয় ৰাইজখিনি। চ' আমি ইয়াৰ আগতেও মই এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ মানে এনেকুৱা পৰিস্থিতি হোৱা আমাৰ ৰাস্তাটোত। আৰু আমাৰ স্থানীয় ৰাইজে MLA ছাৰক গৈ পেলাই এপ্লিকেশ্যনো দিছিলে বাৰিষা হোৱাৰ আগে যাতে আমাৰ ৰাস্তাটো কিবা এটা ব্যৱস্থা লয়। সেইটো কাৰণে তেওঁ কৈছিলে আমাক যে 3 দিন সময় দিছোঁ, 3 দিন সময়ত আপোনালোকক মই ৰাস্তাটো ঠিক কৰি দিম। কিন্তু 3 দিন নালাগে, 3 মাহ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ হাতত নল'লে তেওঁ। সেইটো কাৰণে আমাৰ আজি পৰিস্থিতি এনেকুৱা সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া যিহেতু গৰম বন্ধ মাহ চলি আছে, সেইটো কাৰণে ল'ৰা ছোৱালীবিলাক ঘৰতে আছে। কিন্তু যেতিয়া গৰম বন্ধ খুলিব, তাৰপিছত কি অৱস্থা হ'ব? স্কুল যোৱা ল'ৰা ছোৱালী বা অন্য কোনো ধৰণৰ বা মানুহ অফিচ কাছাৰীলৈ যাবলগীয়া বা ব্যৱসায় প্ৰতিষ্ঠান থকা মানুহবিলাকে যাবলগীয়া হয়, তেওঁলোকৰ কেনেধৰণে যাবলগীয়া হয়, পৰিস্থিতি কেনেকুৱা এটা সন্মুখীন হ'বলগীয়া হয়, সেইখিনি আপোনালোকে নিজে দেখা পাইছে। কিমান পানী মোৰ ভৰিত আপোনালোকে চাওক, এয়া ইমান পানী। এখন বাইক লৈ যদি মই ওলাই যাওঁ, কিন্তু এই বাইকখনো মোৰ নিজৰ লগতে বাইকখনৰো মানে প্ৰব্লেম এটা হোৱাটো খাটাং। তো সেইকাৰণে ভাবিছোঁ গভৰ্ণমেণ্টে কিবা এটা ব্যৱস্থা হাতত লয় আৰু অনাগত দিনত এনেকুৱা যাতে পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। মোৰ লগত এইজনী পখিলী আছে, মোৰ লগত পখিলীও আহিছে। আজি একেলগে আমি দুইটাই অলপ আপোনালোকক দেখাই আছোঁ ৰাস্তাটো। তো এয়া দেখিছে আপোনাৰ স্কুলৰ পৰা ল'ৰা ছোৱালী আহি আছে, কি এটা পৰিস্থিতি হৈছে, কিমান পানী। পখিলী আঁঠুৰ ওপৰলৈকে পানী হৈছে। এইজনী পুৰা একদম এটা মস্ত কঁঠাল বখলিয়াই লৈ মাৰি আছে। কেনেকুৱা লাগিছে টেষ্ট? মিঠা নে? এয়া এক গামলা উলিয়াই ল'লে আৰু এইটো বাকী আছে উলিয়াবলৈ। তাই ভাত খাইছিলে, এতিয়া ভাত খাই আকৌ কঁঠাল এটা খাইছে। মানে পেটটো ভোক লাগিয়ে থাকে। এতিয়া এটা আপোনালোকক আজি বেলেগ এটা দেখাই আছোঁ। এইটো এটা ঘৰ, এইটো পখিলীহঁতৰ ঘৰটো। মোৰ ভিডিঅ'ত পখিলী ওলাই থাকে। পখিলীহঁতৰ ঘৰটো মানে ধুনীয়াকৈ কালাৰ চালাৰ কৰিলে এইখিনি, আৰু এইবিলাক নতুন ডাইনিং আনিলে, তো কালাৰ কৰিছে, বহুত ধুনীয়া হ'ল ঘৰটো। আগতে অলপ মানে হেৰি আছিলে, তো এতিয়া পখিলীহঁতৰ ঘৰটো যথেষ্ট ধুনীয়া কৰিলে। এইযোৰ এযোৰ নতুন চোফা আনিলে, খুব ধুনীয়া হয় এযোৰ আৰু কষ্টলি, তো বহুত ভাল লাগিছে। চ' টাইলছ লগালে ঘৰটো। এইফালে এইবিলাক ডাইনিং আৰু পখিলীহঁতৰ ৰুম। এইটো পখিলীহঁতৰ ৰুম। বিচনা লৈছে এইখন নতুন বিচনা, আৰু এইফালে কিবা কিবি আছে এইবিলাক মানে আৰু কি আৰু এখন চব। তো এইটো কিটচেনটো পখিলীহঁতৰ।
এইফালে এইবিলাক বেবী কাপ প্লেট মানে বাচন চাচন থৈছে আৰু লেট্ৰিন বাথৰুমটো যিহেতু এটেচ নহয় বাহিৰৰ ফালে আছে তো সেইটো নেদেখাওঁ এতিয়া বেলেগ এদিনা বেলেগ এটা ভিডিঅ'ত দেখাই দিম আৰু এইটো হৈছে পখিলি পঢ়াৰ এইটো ইয়াতে গোঁসাই ঠাই আছে আৰু এইখন পখিলি পঢ়া টেবুল চ' বহুত মানে ধুনীয়া হৈছে ঘৰটো কালাৰিং মেটছ বহুত ধুনীয়া কৰিছে আৰু এইটো বেচিনটো হাত চাত ইয়াতে